হয়, মই দীৰ্ঘদিন UPPL-ত SCCL যিটো আছে SCCL-ৰ সাধাৰণ সম্পাদক হিচাপে মই কাৰ্য কৰি আছিলোঁ। আৰু বিগত যিটো 9 তাৰিখত আমাৰ দিল্লী চালো যিটো আমাৰ হাগ্ৰামা আছাৰৰ BPF পাৰ্টিৰ যিটো সভা হৈছিলে, সেই সভাত মই আনুষ্ঠানিকভাৱে BPF দলত যোগদান কৰোঁ। আৰু দল ত্যাগ কৰাৰ কাৰণটো হ'ল, চাওক, আমি যিহেতু ইউথ, আৰু আমি এটা বস্তু, যেতিয়া প্ৰমোদ বড়ো চিফ আছিলে BTC-ৰ, সেই সময়ত আমি ইউথৰ আগত তেখেতক কোৱা দেখা পাইছোঁ যে মানে তেওঁ কৈছিলে ইউথসকলে আদা খেতি কৰিব লাগে বা আন কিবা কিবি খেতি সেইবিলাকত নামিব লাগে। তেওঁ কোৱাটো ঠিকেই কৈছে, কিন্তু কোনো ধৰণৰ তেওঁ সুবিধা কৰি দিয়া নাই বস্তুখিনি। কিন্তু আমি যিখিনি চালোঁ যে হাগ্ৰামা ছাৰত যেতিয়া চিফ হ'ল, হাগ্ৰামা ছাৰ চিফ হোৱাৰ লগালগ ইউথৰ কাৰণে বিশেষকৈ 2 লাখ টকাৰ আঁচনি আৰু বহুকেইটা আঁচনি হাগ্ৰামা ছাৰে আনিছে। ইভেন কি হাগ্ৰামাৰ যিখিনি কথা কোৱা নাছিল তাতকৈ বেছি কাম কৰি আছে। কিন্তু প্ৰমোদ বড়োৰ কাৰ্যকালত আমি পাইছিলোঁ যে তেওঁ কথাহে কৈছিলে, কিন্তু কোনো ধৰণৰ কাম কৰিবলৈ পৰা নাছিল। সেইবিলাক বস্তু চাই পেলাই আমি যিহেতু ইউথ হিচাপে আমি ভাবিলোঁ যে হাগ্ৰামাৰ নেতৃত্বত BTC-খনত মানে যিটো কাম কাজ চলি আছে বা যিদৰে গভৰ্ণমেণ্টটো চলাই আছে, আগন্তুক দিনত এই BTC অঞ্চলত ইউথ যিবিলাক আছে, ইউথকেইটাই ভাল এটা সুবিধা পাব। আৰু লগতে মহিলাৰ কাৰণেও বহুতখিনি কাম কৰিছে, লেণ্ড ৰাইটছৰ কাৰণেও বহুতখিনি কাম কৰিছে। আজি BTC-ত হাগ্ৰামা অহাৰ পিছত, এই BPF দলৰ চিফ হোৱাৰ পিছত আমাৰ ইয়াতে চব জাতি জনগোষ্ঠী একলগত মিলি পেলাই চলিব পাৰি আছে। সেইখিনি আমি নিজে চাবলৈ পাইছোঁ। এইখিনি চাই পেলাই আমি আজি মানে হাগ্ৰামা ছাৰৰ নেতৃত্বত BPF দলত মানে যোগদান কৰিছোঁ। আপোনাৰ লগত কেইজনমান? মোৰ লগত অলমষ্ট প্ৰায় 40জনমান আহিছে। আমাৰ গোটেইখিনি UPPL দলত আছিলে, তেওঁলোকে আজি দল ত্যাগ কৰি আমাৰ মানে BPF দলত আহিছে। আৰু অহাৰ সম্ভাৱনা আছে? আৰু নিশ্চয় আমি যিখিনি জানো যে আমাৰ এই অঞ্চলত অহা যিটো মানে বিধানসভা নিৰ্বাচন, তাৰ পূৰ্বে UPPL-টো খালী হোৱাটো আমি দেখিবলৈ পাই আছোঁ। মেক্সিমাম লিডাৰখিনিয়ে আমাৰ BPF দলত যোগদান কৰিব।